क्या नो सुनो चुचू जगह नाम की है हाँ पेनो आको माइना आपिर नमलू देवतार नाम की प्रणव मार नाम बेले कविता तुम्हार नाम ध्यानसी बाबा 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 ओ बाबा गद चिकेसी गुचिक देता को गेसी गुचिक কি কৰি আছা হেতু কি উৰিমত পিছটো কি উৰ তোমাৰ কি উঠল আমি হেতু চিবিত কি গান নহয় চিবিত নহয় তাৰমানে গানত হোম থিয়েটাৰ হুমচি নো কৈ দিয়া নো নাটাও দা হাই হেল্ল' আৰু নমস্কাৰ খুব আমাৰ মৰমৰ সৈতে মই জগন্নাথৰ টেকলিনিকি এতিয়া আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে ধামাকাদাৰ কাৰণ এই গধূলি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো এতিয়া বাজিছে কেইটা 9টামান বাজিল আৰু এতিয়া গৈ আছোঁ আলহী আনিব এই ৰাতি 9টা বজাত আলহী আনিব যাই আছোঁ কিন্তু কোন আলহী আপোনালোকক জনোৱাই নাই এতিয়া জনাম তো চাই থাকিব গোটেইখিনি ভিডিঅ' এই 9টা বজাত আলহী কি কৰিব আহিছে কিয় আহিছে কাৰ কাৰণে আহিছে তো গোটেইখিনি চাই থাকিব আৰু কিমান ডাঙৰ আলহী তেতিয়াহে গম পাব মানে গোটেইখিনি ভিডিঅ' চালেহে গম পাব মানে কি কৰিব আহিছে আমাৰ আলহীটোৱে তো চাই থাকিব ভিডিঅ' ডাঙৰে হ'ল মোক এনেকৈ খেলিব পৰা হ'ল ওপৰত উঠিব পৰা হ'ল বদমাছ হৈছে অকণমান কোলাত নাথে কোলাত ল'লেও এইয়া বগে আছে তাই মৌ তাইৰ মাতটো অলপ চিনাকি হৈছে সেইকাৰণে মৌ বুলি ক'লে তাই আগত দি চাওঁৱে এতিয়া হৈছে সময় 9টা মানে ৰাতি 9টা যাই আছোঁ কুৰ্ম আনিব কুৰ্মা মানে একদম মস্ত ডাঙৰে কুৰ্মা দিন বা ৰাতিৰ লগত চিন নাই তাই যাওঁ বুলি ক'লি হ'ল 9টাই হওক বা 10টাই হওক নিবে আহিবই লাগিব আজি বোলে আমাৰ ঘৰত থাকে মিচু পেহীৰ লগত সেইকাৰণে ফোন কৰাৰ লগে লগে এই 9টা বজাতো দাউৰি আছোঁ তাইক নিবে আহিছোঁ বাৰু দাদাৰ লগত এই ৰাতি কুকুৰকেইটাত বাহিৰে বাটত কোনো নাই ভয় লাগে কাৰণে দাদাক লগত লৈ আহিছোঁ যিহেতু বৰমাহঁতৰ ঘৰ অকণমান দূৰৰ দিশে আলহীটো মানে বৰমাহঁতৰ ঘৰৰে আহি পাই গ'লোঁ বৰমাহঁতৰ ঘৰ এতিয়া ঘৰত যোৱাহে কথা আলহীটোক লৈ পেলাই পুকুলি এইটোৱে হৈছে আমাৰ মস্ত ডাঙৰ আলহীটো কলাত উঠা আলহী খুৰাকো কলাত উঠি যাই আছে আমাৰ ঘৰত লাগি আজি বোলে আমাৰ ঘৰত থাকিব তাকো মোৰ লগত সেইকাৰণে এই ৰাতি 9টা বজাত হ'লেও তাক নিবে আহিব লগা আছে ফোন কৰি মাতি তৎ পোৱা নাই পিছফালৰ পৰা কেমেৰা কৰা হয়তো ধৰিব পৰা নাই মানে মুখখন দেখা নাইতো সেইটো আমাৰ আবেলি মানে মোৰ মৰমৰ আবেলি
এতিয়া আকৌ পুৱাৰ ঘটনা পুৱা উঠিয়ে আমাৰ আবেলিয়ে মোক লৈ আছে ময়ো সামুদি উঠিলে আমাৰ আবেলিও সামুদি উঠিলে মৌ এইফালে চোৱাচোন ধুনু মৌ হামু কমাই নাই নেকি তাতে ধুনীয়াকৈ আছে মোৰ তাতে আৰু উৎপাত কৰি থাকে তাইক ধুনীয়াকৈ লৈ থকা দেখি ধুনীয়াকৈ বহি আছে ধুনু ৰাতি আমাৰ ঘৰত থাকি কেনে লাগিল তোমাৰ ভাল লাগছি তুমি আকৌ হামুৱে যোৱা নাই মোবাইল টিপি আছা আকৌ নিজেও হামু যোৱা নাই মোকো হামু যাব দিয়া নাই মাজে মাজে চাই আছা মোক হা 9টা বজাত হামু দি উঠিছা ওপৰত যাব নিবা পুৱাই দুবনীয়াক লগ হৈ গ'ল আমাৰ পকুলি আবেলি পকুলি মোক দিয়া মোৰ গান শুনি আছে মোবাইলটো মোক দিয়া এটা থৈ দিয়া দুবনীয়াকো তামান ফুটছে আমাৰ মোৰ গান নাই বহা ধুনুকে বহা ছয়টাৰে ঘটনাটো চলি আছে আৰু ৰাতিপুৱা 6টায় তাতে আমাৰ মোক সামগ্ৰীৰ যেনেকৈ পাতি দিছে মোক সামোজানে আছে ইমান ধুনীয়াকৈ তোমাক পাতি দিছি ন মোক হ'লে সুতলা হয় হৈ গ'ল চাৰ্জ নাই গান শুনি আছিল এতিয়া সময় 8:59 মানে 9টাহে বাজিল এতিয়া নকালে তাইৰ কোলাতে আছে 6টাৰ পৰা 6টাতে উঠছে আজি এনেই তাই 6টাত নুঠে মোৰ কাৰণে উঠছি আমাৰ আবেলি আকৌ তাই আজি মোৰ যোগাত ধৰি আছে তাই আজি মোক শান্তি দিয়া নাই ৰাতিপুৱাৰ পৰা এতিয়া নকালে মোক খাবাই দিয়া নাই এতিয়া নাই মনত কৰি দিয়া দেখি তাইৰ মনত পৰছি মানে বাক্সাটো ধুই দিছিলোঁ তুমি দাঙি আনাচোন ওপৰত দাঙি আনা মুখখন দেখাই দিয়া সোমোৱা খাবা লাগে নহয় একো খাৱাই নাই ৰাতিপুৱাৰ পৰাই তুমি ক'লিহে শুনব তোমাৰ হাতখন নিয়া সি ওপৰত উঠব মুখখন দেখাই নাই আজি তাই ৰাতিপুৱাৰ পৰাই যোগাৰে ধৰি আছে ক'ত উঠছি নাখা তাৰমানে তুমি তাতে যোৱাচোন এটা ফটো তোলো যোৱাচোন তুমি মোৰ আগেদি থিয় হৈ থাকা ধুনীয়াকৈ তুলিম ৰ'বা আমি খাবা লাগে খাৱাই নাই ৰাতিপুৱাৰ পৰাই নমামি বাৰ লগতে খেলি আছা যোৱা খাৱাই নাই ৰাতিপুৱাৰ পৰা আকৌ তোমাক খানা দি থৈ দিছোঁ যোৱা মাৰি দিয়া তুমি অকণমান বদমাছ নহয় পিনটো মাৰি থৈ দিয়ক ন এয়া পিনটো নহ'লে সি দৰ্জাখন খুলি ওলাই আহে এয়া পিনটো মাৰি দিলোঁ এয়া দেখিছা নালা কৰি দিলোঁ আজি জকেই যাবি তাক আজি লৈ যাবি নেকি এৰাই নাই তাক জকে যাবি লৈ যাবি নেকি
আহিবে নচি আকৌ অলপ অলপ বৰষুণ দি আছে দেউতা আকৌ পথাৰত আছে চাহখিনি হ'ল বহুত দেৰি দেউতা আহি পোৱা নাই কাৰণে মই বোলো চাহখিনি দি থৈ আহোঁ নমামীক অলপ মোৰ লগত ব্যস্ত কৰাই থৈ মই বোলো অকণমান মায়ে যিহেতু চুজি কাটি আছে চুজি কটাখিনি অকণমান দেখুৱাবৰ ষ্টাইলটো ভাল লাগিছে সেইকাৰণে মই একবাৰ দেখুৱাব মন গ'ল চুজি আৰু চাহ অলপ দেউতাক কালি লৈ যাওঁ পথাৰত থকা মানুহটো কামখিনি হ'ল যদিতো হ'লে নাই হোৱা যদি অকণমান জীপ পাব গলটোত চুজি আৰু চাহ খায় ঘৰতে আছোঁ যিহেতু মই বোলো চাহ আৰু চুজিখিনি ময়ে লৈ যাওঁ দেউতালৈকে কামখিনি হোৱা নাই যদি অকণমান টাইম ৰখি দিম আৰু যদি হৈছে দেউতাৰ লগত একেলগে আহি দিম এটা মানুহৰ কথা কৈ আছোঁ সেইকাৰণে চাহৰ টোপলাটো অকণমান ডাঙৰ ডাঙৰ দেখা আছে ন পথাৰত আকৌ চাহ খোৱা মানুহ এটা নহয় পথাৰত চাহ খোৱা মানুহ হৈছে দুজন মই এনেকৈ যাই পথাৰত চাহ খাই অপাৰ ভাল পাওঁ সেইকাৰণে নিজৰ ভাগৰখিনি এনেকৈ টোপলা বান্ধি লৈছোঁ ঘৰৰ পৰাই তাতে আকৌ দি আছে অলপ অলপ বৰষুণ কেমেৰাৰ এংগলটো বেয়া হৈ গ'ল মানে হাতত দুখন হাতে বন্ধ হৈ আছে তাতে মোবাইলো ধৰিব লগা আছে সেইকাৰণে কেমেৰাটো কেনেকৈ ল'লোঁ মই মানে ধৰিবই নোৱাৰিলোঁ কেমেৰাৰ এংগলটো হ'ব লাগিছিল 16.9 হৈ গ'ল এনেকুৱা 19.6 নেকি এই ৰোৱা হোৱাখিনি আমাৰ অপাৰ দ হৈ আছে মানে পানী বহুত আছে তথাপিতো আমি ৰুই থৈ আহিছোঁ সেইকাৰণে কালি এনেকৈ ভিডিঅ'টো কৰা নহ'ল পানীৰ মাজত মোবাইলটো নিব অলপ ভয় লাগেতো বৰষুণ দি আছে কিনকিনীয়া বৰষুণ দি আছে মানে ছাগাল খেদা বৰষুণ দি আছে এইটোক ছাগাল খেদা বৰষুণ বুলি কয় ছাগাল খেদা বৰষুণ দিয়ে আমিতো গুচি আহিলোঁ তাতে চাহ তাহ নাখালোঁ চাহখিনি মই এনেই কৰি লৈ গ'লোঁ ঘৰক আহিলোঁ দেউতাও বহুত দেৰি জেকি আছে ইমান দেৰি জেকি থাকিলে বেমাৰ হৈ যাব সেইকাৰণে লগতে লৈয়ে আহিলোঁ মই একেবাৰে সৰু সৰুকৈ পইচা জমা কৰাৰ মজাই বেলেগ মানে অলপ অলপকৈ আৰু 5 টকীয়া 10 টকীয়া এনেকৈ মানে মই এটা হেৰিৰ ভিতৰত থৈ দিছিলোঁ আজি আকৌ মানে ঘৰৰ মানুহৰ লগত মানে দেউতা মা গোটেইকেইটাৰ লগত আজি ভাঙো বুলি ইচ্ছা কৰিলোঁ আৰু সেইকাৰণে দেউতাই গোটেইখিনি ভাঙি দিছে মই আকৌ ভৰ্তি হোৱাৰ পিছত এনেকৈ টেপ চেপ মাৰি থৈ দিছিলোঁ গোটেইখিনি ভৰ্তি হৈছে কিমান হয় বা আৰু কিমান হয় গম নাপাওঁ বাৰু হিচাপ কৰাৰ পিছতহে অলব वाओ इतना सारा पैसा इतना ज़्यादा पैसा क्या करेंगे बहुत सारा पैसा ये कुल से
তো গাইজ আমাৰ কুৰ্মা অহা ভিডিঅ'টো আপোনালোকে কেনে পালে জনাব ভালে পাব বাৰু ভালে লাগিলে আগদিনাখনে ৰাতিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি নেক্সট দিনাখনে ৰাতি পালাহি তেনেকৈ ভিডিঅ'টো শেষ কৰাই নাই সেইকাৰণে আৰু ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ বুলি ভাবিছোঁ এতিয়া আৰু ভিডিঅ'টো সামৰোঁ মোৰ আকৌ মৌজনী খেলাত ব্যস্ত এতিয়া ভিডিঅ'টো বৰ বেছি দীঘল কৰি নাথাকোঁ যদি আপুনি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰি শ্বেয়াৰ কৰিব যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মই ভিডিঅ' দিলে আপোনাৰ নটিফিকেশ্যনবোৰ পাই থাকিব যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক থেংক ইউ ছ' মাছ নতুন এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ আহাৰে তেতিয়াহ'লে বাই বাই লাভ ইউ টেক কেয়াৰ